এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে ভালে আছে। আজি এনেই সন্ধিয়া অকণমান ওলাই গৈছিলোঁ আৰু দেখিলোঁ যে আমাৰ মঙলদৈতো স্পাইৰেল পটেটোৰ দোকান আৰম্ভ কৰিছে। এইজনে চাওক আপোনালোকে, স্পাইৰেল পটেটো মেচিনেৰে ধুনীয়াকৈ চেপ দি আছে আৰু ইফালে দাদাজনে পুৰা ভাজি আছে তেলত। আৰু দাদাজনে এই দোকানখন বহুত ধুনীয়াকৈ সজাইছে। চাওকচোন আপোনালোকে, কি ধুনীয়া ক্ৰিয়েটিভ ডেক'ৰেশ্যন। আৰু এই সন্ধিয়া টাইমত যে এই জিলিক মিলিককৈ জ্বলি থকা লাইটবিলাক দেখি মনটো বহুত ধুনীয়া লাগে। আৰু এই যে আপোনালোকে পোৱালিটো দেখিছে, সিও বোলে হেনো ডাঙৰ হয় স্পাইৰেল পটেটোৰ দোকান দিব। আৰু এয়া চাওক, তেওঁলোকে আমাক চাৰ্ভ কৰিলে স্পাইৰেল পটেটো, বহুত ধুনীয়াকৈ চাৰ্ভ কৰিছে। দেখিয়ে জিভাৰ পানী পৰি গৈছে আৰু মই ৰৈ থাকিব নোৱাৰোঁ, চ' মই খাওঁ এতিয়া। বহুত ধুনীয়া